নমস্কাৰ, আজি হৈছে 5 জুন। ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ আপোনালোকে নিয়াৰিকৈ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। প্ৰথমটো ডাঙৰ খবৰলৈ আগবাঢ়িছোঁ। ঈদৰ দিনাই ৰাজ্যৰ লাখ লাখ মুছলমানে কঁপাব ৰাজপথ। ঈদগাহ ময়দানত ক'লা বেজ পৰিধান কৰি সাব্যস্ত কৰিব প্ৰতিবাদ। 7 জুনত ঈদৰ নামাজৰ পিছতে সাব্যস্ত কৰিব প্ৰতিবাদ। অবৈধ বাংলাদেশীৰ নামত এইখন চৰকাৰে প্ৰকৃত ভাৰতীয়ক অন্যায় কৰিছে। পৰিয়ালৰ প্ৰতিজন ভাৰতীয় হোৱাৰ পিছত এজন কেনেকৈ বাংলাদেশী? বহু পৰিয়ালৰ বহু মানুহক মাতি আনি অত্যাচাৰ কৰা হৈছে। সংখ্যালঘু দেখিলেই থানালৈ মাতি আনি সোধ-পোছ অব্যাহত কৰিছে। বৰপেটা, দৰং, মৰিগাঁও আদিৰ সংখ্যালঘু লোকক অত্যাচাৰ কৰা হৈছে। অবৈধ বাংলাদেশী বিতৰণ কৰক, আমি সমৰ্থন কৰিম। কিন্তু অবৈধ বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক অত্যাচাৰ কিয় কৰা হৈছে? পৰিয়ালৰ প্ৰতিজন সদস্য ভাৰতীয় হোৱাৰ পিছত বিদেশীৰ নামত অত্যাচাৰ কিয় কৰা হৈছে? সম্পূৰ্ণৰূপে ইয়াৰ প্ৰতিবাদ কৰিছো, এই মন্তব্য আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। পৰৱৰ্তী খবৰলৈ আগবাঢ়িছো। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ডাঙৰ ঘোষণা। এইবাৰ আত্মসহায়ক গোটৰ 10,000 টকা লাভৰ তালিকা প্ৰকাশ। 9 জুনত প্ৰকাশ পাব তালিকা। শীঘ্ৰেই লাখ লাখ মহিলাই লাভ কৰিব 10,000কৈ টকা। তালিকাভুক্ত প্ৰতিগৰাকী মহিলাই লাভ কৰিব 10,000কৈ টকা। অহা 9 তাৰিখে প্ৰকাশ পাব ধন লাভৰ তালিকা। সমষ্টিয়ে প্ৰতিগৰাকী মহিলাক দিয়া হ'ব এই বৃহৎ ধন। ইয়াৰ বাবে 1450 কোটি টকাৰ অনুমোদন। পৰৱৰ্তী খবৰ। ফেচবুক ইউজাৰসকলৰ বাবে 2,000ৰো অধিক ফেচবুক ব্যৱহাৰকাৰী পৰিব বিপদত। অসম আৰক্ষীক তদন্ত ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনৰ সময়ত আপত্তিজনক কমেণ্ট দিয়া ফেচবুক একাউণ্ট ব্যৱহাৰকাৰী পৰিব বিপদত। সকলো ফেচবুক ব্যৱহাৰকাৰীক নজৰত ৰাখি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। কলিকতাত কাৰ্যালয়ত বহাই বিষবস্ত্ৰ বিয়পাইছিল এইসকল একাউণ্টকাৰীয়ে। অসমৰ নিৰ্বাচন অচল কৰাৰ পৰিকল্পনা ৰচিছিল এইসকল একাউণ্টৰ গৰাকীয়ে। আৰু অধিকাংশ একাউণ্ট বাংলাদেশ আৰু পাকিস্তানৰ লিংক পাইছে ৰাজ্য চৰকাৰে। কেবিনেট বৈঠকত এই বৃহৎ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসম আৰক্ষীয়ে তালিকা প্ৰস্তুত কৰি ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। পৰৱৰ্তী খবৰ RCB সন্দৰ্ভত। বাংগালুৰুৰ পদপিষ্টৰ ঘটনাত শোকাহত দেশ। RCBৰ বিজয় উৎসৱত 11 জনৰ মৃত্যু। কেনেকৈ সংঘটিত হ'ল এই ভয়ানক ঘটনা? এই দুৰ্ঘটনাত বহু লোক আহত হয়। আহতসকলক ততাতৈয়াকৈ বাৱৰিং হস্পিটেলত ভৰ্তি কৰোৱা হয়। হস্পিটেলৰ বাহিৰত এতিয়াও ভিৰ দেখা পোৱা গৈছে। সামাজিক মাধ্যমত প্ৰকাশ হোৱা ভিডিঅ'ত দেখা গৈছিল যে বহু লোকে পৰি সৰিও ভিতৰত প্ৰৱেশ কৰিছে। পৰৱৰ্তী খবৰ। ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ডিমা হাছাও 5টা পৃথক ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীতকৰণ। মুঠ 348 কিলোমিটাৰ পথ নিৰ্মাণৰ বাবে 3,875 কোটি টকা ঘোষণা। গহপুৰত কনকলতা বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্ত। মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনিৰ অনুমোদন। এই আঁচনিৰ জৰিয়তে গৱেষক শিক্ষাৰ্থীসকললৈ 25,000কৈ টকা। গৱেষণাৰ সৈতে জড়িত দিব্যাংগ শিক্ষাৰ্থীসকললৈ 40,000কৈ টকা। লাখপতি বাইদেউ আঁচনিৰ বাবে এই বছৰত 1,450 কোটি টকা অনুমোদন। ধন্যবাদ।